ঘটনা হৈছে ইয়াত এই আগত সন্মুখত বলবম চলি আছে তাৰ পৰা দূৰ হৈ অৱশ্যে 2 কিলোমিটাৰমান দূৰত এই ৰাতিটো বহুত গাড়ী চলাচল কৰিছে আমি ৰাতিপুৱাই খবৰ পাইছোঁ এজন মানুহ গাড়ীয়ে খুন্দিয়াই মানে মৃত্যুমুখত পৰিছে বুলি গম পাইছোঁ আহিছোঁ এতিয়া তদন্ত জাৰি আছে দেখা যাওক আমি যিখিনি এতিয়া পোষ্টমৰ্টম কৰাৰ কাৰণে যো-জা চলাইছোঁ তাৰপিছতে বাকী কি হয় আপোনালোকক পিছত জনাম চিনাক্ত হৈছে তেওঁৰ ঘৰৰ মানুহ আহি পাইছে ইতিমধ্যে আমি তেওঁৰ নাম ঠিকনা গোটেইখিনি পাই গৈছোঁ এতিয়া তেওঁক আমি পোষ্টমৰ্টম কৰাৰ কাৰণে যো-জা চলাই আছোঁ আমাৰ বেলেগুৰি বুলি কৈছে বেলেগুৰি যিটো আমাৰ অসমীয়া গাঁও আছে তেওঁৰে মানুহ আগৰ পৰা মানুহজন অকণমান বেমাৰীও আছিল মানে ৰাতি ঘৰত নাথাকে ওলাই যায় এনেকুৱা এইটো কেনেকৈ কি হ'ল পিছত তদন্তত ওলাব নিশাৰ ভাগত সংঘটিত হৈছে ঘটনাটো হ'ব দিয়ক হয় ঘটনাটো কেনেকুৱা হ'ল এইখিনি আমি ক'ব নোৱাৰোঁ কিন্তু ৰাতি যিহেতু যোৱাকালি ইয়াত বলবম আছিলে আৰু বলবমতে মানুহজন ঘৰৰ পৰা ৰাতি 8টামান বজাত ওলাই আহিছে পৰিয়ালবৰ্গৰ পৰা আমি জানিব পাৰিছোঁ আৰু এই মানুহজনৰ ঘৰ হ'ল ভেলৌগুৰি দবকা ভেলৌগুৰিত আৰু তেখেতে অলপ মানসিকভাৱে বিকাৰগ্ৰস্ত আছে যদি বিকাৰগ্ৰস্ত আছে কিন্তু আচাৰ ব্যৱহাৰত কোনো ধৰিব নোৱাৰে যে মানুহজন বিকাৰগ্ৰস্ত আছে বুলি গতিকে মানুহজন ঘৰৰ পৰা ওলাই আহিছে আহি পেলাই বলবম যাওঁতে ইয়াতে কিবা এটা দুৰ্ঘটনা হৈছে ৰাতিপুৱা 8টামান বজাত হ'ব ৰাতিপুৱা পথচাৰীসকলে চাই পেলাই আমাক অৱগত কৰিছে বা আমিও আহিছোঁ আহি পেলাই নিজেও যমুনামুখ থানাত অচি ছাৰক ফোন কৰিছোঁ তেখেতসকল আহি পাইছে গতিকে তেখেতসকলে এতিয়া সৰজমিন তদন্ত কৰিছে গাড়ীৰ লিকো আছে যিহেতু মানুহজনক গাড়ীয়ে মহতিয়াই থৈ গৈছে আৰু এতিয়া থানাত লৈ যাব থানাত নি পেলাই তেখেতসকলে আকৌ নগাঁৱত পঠিয়াই তেখেতসকলে পোষ্টমৰ্টম কৰিব বুলি আমাক জানিব দিয়ে গতিকে মানুহজন বহুত ভালে আছে আৰু যদি মানুহজন বিকাৰগ্ৰস্ত গতিকে তেখেতৰ এটা পৰিয়াল আছে আৰু যিখন গাড়ীয়ে তেখেতক মহতিয়াই থৈ গৈছে গতিকে মই প্ৰশাসনক মই এটাই অনুৰোধ জনাম যাতে প্ৰশাসনে ভালকৈ তদন্ত কৰি পেলাই তেখেতক যাতে কিবা এটা ন্যায় দিব পাৰে তেখেতসকলৰ পৰিয়ালৰ মই এইটোৱে আহ্বান জনাইছোঁ প্ৰশাসনক মোক ৰাতিপুৱা মানুহে ফোন মাৰি ক'লে কান্দা কাটি আহি ইয়াত চালোঁ যে এজন মানুহ ডেথ হৈ আছে তেতিয়া আমি 6টামান বজাত থানালৈ খবৰ দিলোঁ অৱগত কৰাত তেতিয়া পিছত ঘৰতো খবৰ দিলোঁ চিনি পালোঁ যে আদৰ্শ গাঁও বেলেগুৰিৰ তেতিয়া আমি ঘৰতো খবৰ দিছোঁ খবৰ দিয়াৰ পিছত ঘৰৰ পৰা সিহঁতৰ পৰিয়ালৰ মানুহ আহিছে অহাৰ পিছত এতিয়া মাত্ৰ অফিচাৰো আহি পাইছে তাতে সিহঁতে কৰিলে ক'লে অলপ বোলে কালি ৰাতি 8টা সময়ত ঘৰৰ পৰা ওলাই আহিছে বম চাবলৈ যাব বুলি ঘৰৰ পৰা মানা কৰিছিল তাৰপিছতো সিহঁতে মানা নাই আহিছে ছাৰো আহিছে আৰু এইটো মানে আমি সন্দেহ কৰিছোঁ এতিয়া গাড়ীয়ে মাৰা বুলি অনুমানিক গম পায় নেকি কেইটা বজাত ঘটনা হৈছে এইটো অনুমানিকটো এতিয়া ঘৰৰ পৰা যদি 8টা সময়ত আহিছে ইয়াৰ পৰা 1-1.5 কিলোমিটাৰ দূৰ 11টা 12টা হ'ব পাৰে আইডিয়া নিশা ভাগত হওঁতে আৰু ইয়াতে যথেষ্ট ভিৰ আমিও আছিলোঁ তথাপি মানে খেয়াল আমাৰ চকুত নপৰিলে কিন্তু ভিৰ আছিলে দুনিয়াৰ ভিৰ আছিলে জনামতে জানিছিলোঁ আপুনি ভিডিঅ' পাৰ্টি ছেক্ৰেটাৰী হয় মই বিডিপি পাৰ্টি ছেক্ৰেটাৰী হওঁ আপুনি থানাত থানাত অৱগত কৰিছোঁ